গুড মৰ্ণিং, হাই হেল্ল' নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই পূৰা বিন্দাছ আছোঁ। মোৰ অন্য এটি ইউটিউব ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে ভাবিছে চাগৈ পিঠিত বেগবোৰ লৈ ক'লৈ গৈ আছে। আমি আহিছোঁ মিনি কেম্প কৰিবলৈ। আমি যিমানখিনি কেম্প কৰিছিলোঁ, এই মিনি কেম্পটো ছাৰহঁতে কোৱা মতে অলপ বেলেগ ধৰণৰ। আমিও এক্সাইটেড হৈ আছোঁ কেম্পটোনো কেনেকুৱা ধৰণৰ। কেম্প বুলি ক'লে আমি NCCবোৰে বহুত পাগল হৈ যাওঁ, কাৰণ কেম্পত ফূৰ্তি কৰাৰ মজাই বেলেগ। ৰ'ব মজা বুলি ক'লে আমিনো অকল কিয় লওঁ, আপোনালোকেও লৈ চাওক। ৰিয়েলৰ যোগেদি নহ'লেও গীতটোৰ ভিডিঅ'ৰ যোগেদিয়ে লওক। যিহেতু আকৌ আমাৰ NCC ট্ৰেইনিঙত মোবাইল এলাউ নকৰে। অকল NCC ট্ৰেইনিং বুলিয়ে নহয়, ডিফেন্সৰ যিকোনো ট্ৰেইনিঙতে মোবাইল এলাউ নকৰে। কিন্তু হ'লেও মই দেখুৱাবলৈ আপোনালোকক ট্ৰাই কৰিম। তো কিপ ৱাচিং দিছ ভিডিঅ'। हम लोग उसका हाँ सर हो गया रूम खाली তো ৰুমলৈ আহি পাই ডাইৰেক্ট গ'লোঁ মেট্ৰেছ আনিবলৈ। আৰু মেট্ৰেছ আনোতে ইহঁত কেইজনী নাটক চাওকচোন। কিমানজনীয়ে ধৰিছ কচোন তহঁতে? গধুৰ আছা নেকি তই? মই গাইড কৰি আছো। চব ঠিক হৈ গ'ল। এইটোৰ এক্সাম আছে পোৱালিটোৰ কালি পলিটিকেল, আৰু আজি ইয়াত আহি শুই আছে। আমাৰ লগত আহি শুই আছে নেকি? আৰু এটা আছে এক্সাম কালি কি মোৰ দুটা বেচ লৈছে নে? ইয়াৰ এক্সাম কালি হাই ছেকেণ্ডাৰী এক্সাম হ'লেও সিহঁতক কেম লাগে। এইফালে বেছ মাৰি আছে। সিহঁতৰ ঘৰত যিহেতু বহুত কাম। ভাত খাই যাবি খানা মেইন। এতিয়া আকৌ ক্লাছ ষ্টাৰ্ট হৈ গ'ল। মই কৈছিলোঁ নহয় এই কেম্পটো অলপ বেলেগতকৈও বেলেগ। অন্য কেম্পত ডিফেন্সৰ ট্ৰেইনিং কৰিছিলোঁ, বাট এইটো কেম্পত সিমানখিনি পঢ়িব লাগিব। কিন্তু পঢ়াৰ নাম শুনাৰ লগে লগে মোৰ মূৰটো আকৌ হেং মাৰিবলৈ দিছিল। বাট দীপক ছাৰৰ মটিভেশ্যন কেইটামান মনত পেলাই ক্লাছত জইন হ'বলৈ গ'লোঁ। বেলেগৰ কথা বাৰু নাজানো, দীপক ছাৰৰ কথাই কিন্তু মোক বহুতখিনি মটিভেট কৰে। মোৰ ভিডিঅ'ৰ যোগেদি দীপক ছাৰলৈ বহুত 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 থেংক ইউ। A few moments later. চিঠি পত্ৰ পাছ কৰিব লাগিব নহয়। প তহঁতে এক্সাম চালি 18 তাৰিখে ন? হাই হেল্ল' নমস্কাৰ গাইজ, মানে মোৰ অসম বাকী ৰাইজ। সেইফালে চানিয়া পঢ়ি আছে আৰু এইফালে ইহঁতে গাইজ। এতিয়া আমি ভাত চাত খাই আহিছোঁ আৰু অলপ শুব লৈছোঁ। আৰু 1 আৱাৰৰ ব্ৰেক দিছে আমাক, হয়নে? আৰু 2টা বজাৰ পৰা ক্লাছ হ'ব। এতিয়া অলপ ৰেষ্ট ল'ম। ৰাতিপুৱা সোনকালে উঠিছোঁ, কিন্তু এই আৰু মই অকণমান দেৰি হৈছে উঠা। বাকীখিনি সোনকালে উঠিছে। কি হ'ল? Hey guys. A few moments later. এইফালে পূৰা কেণ্টিনৰ পৰা চিপছ আনিছে, সেইফালে খাই আছে। এইফালে চানিয়া খাই আছে, এইফালে মই খাই আছোঁ, এইফালে মই খাইছোঁ মগু, আৰু ইহঁতে খাইছে মগু। 2 মিনিট আগত কিনি আনিছিলোঁ, শেষ হ'ল, অকণমানহে আছে। यार कैसे मैं कहूँ शुक्रिया उसका मुझ पे एहसान है, ना चीजों की बस्ती में वो जो बन के आई मेहमान है। लगता है शादी घर में उसके आने से जैसे चल के आई है खुशकिस्मती।
सारी महफिल की वो जान बनी है, क्या कहना उसका आफरीन, मुखलिस के दिल का अरमान बनी है, उसके जैसी न कोई नाज़नीन, शाही जोड़ा पहन के आई जो बंधन पे, वही तो मेरी स्वीट हार्ट है, शर्माई सी बगल में जो बैठी है दुल्हन के, वही तो मेरी स्वीट हार्ट है। চ' আপোনালোকে দেখিলে আমাৰ ডান্স আৰু এইটোৱে আছিলে আমাৰ লাষ্ট দিনাখনৰ লাষ্ট নাইট আৰু তেনেকৈ আমি ডান্স কৰিলোঁ ছিংগিং কালচাৰেল প্ৰগ্ৰেম পাতিলে আমি চবৰ লগতে ফ্ৰেণ্ডশ্বিপ হ'লোঁ আৰু এতিয়া টাইম হৈছে 1:30 আৰু 1:30ত আমি বহুতে শুৱা নাছিলোঁ কেইজনী মানে শুই গৈছিল আৰু সেইকেইজনীক আমি কি কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাওক তাৰ বেষ্ট ফ্ৰেণ্ডে ঐ বি ববি লিখি গুড মৰ্ণিং সকলোকে আৰু এইটো ভিডিঅ' হৈছে পাছদিনাখনৰ ভিডিঅ' যেতিয়া আমি ঘৰলৈ আহি পেলাই গাড়ী ৰখি আছিলোঁ তো কিছুমানে ভাবে ন NCC কেম্প বুলি ক'লে এনজয় কৰিবলৈ যায় তেনেকুৱা নহয় এইটো সকলোৱে জানে NCC কেডেটেও জানে আৰু ডিফেন্সত চাকৰি কৰি থকা এজন ট্ৰেইনিং কৰি থকা সকলোৱে জানে যে ট্ৰেইনিঙৰ সময়ত মোবাইল এলাউড নাই যদি এলাউড থাকিল হয় তেতিয়াহ'লে আমি ট্ৰেইনিঙত কি কৰিছিলোঁ কেনেকৈ ডিচিপ্লিনত থাকোঁ কিবোৰ কৰোঁ সকলো ডিটেইলছ আপোনালোকক দেখুৱালোঁ হয় বাট এইটো যিহেতু কৰিব নোৱাৰোঁ আমি অকণমান টাইম পাওঁ সেইকণ টাইমে আমি ইজনে সিজনৰ লগত হাঁহো ধেমালি কৰোঁ ফূৰ্তি কৰোঁ তাৰপাছত আকৌ নিজৰ কামত লাগি যাওঁ তো ইমানকৈও নিগেটিভকৈ নাভাবিব চব কামতে ৰেচপেক্ট কৰিব লাগে চবৰে নিজৰ কষ্ট আছে চবৰে নিজৰ ড্ৰিমবোৰ বেলেগ বেলেগ চ' ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব দেই আজিলৈ ৰাখিছোঁ বাই বাই